মই এপলিনা টাইমেটৰ সমূহ দৰ্শকক স্বাগতম জনাইছো লৈ আহিছো পুনৰবাৰ এটা পথ দুৰ্ঘটনাৰ খবৰ দেৰগাঁৱৰ বালিজনৰ পথ দুৰ্ঘটনাৰ চাঞ্চল্য আজিও মাৰ যোৱা নাই আজিও সেই স্থানত শুনিবলৈ পোৱা যায় সেই আঘাতপ্ৰাপ্ত লোকসকলৰ মৰণকাতৰ আৰ্তনাদৰ ধ্বনি এনে ধৰণৰ দুৰ্ঘটনাৰ খবৰৰ চাঞ্চল্যৰ মাজতে এবাৰ এগৰাকী কণ্ঠশিল্পী পুনৰ দেৰগাঁৱত পথ দুৰ্ঘটনাত পতিত হৈছে এবাৰ স্থান দেৰগাঁৱৰ বৰচাপৰিত এবাৰ কণ্ঠশিল্পী জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ দুৰ্ঘটনাত পতিত হৈছে দেৰগাঁৱৰ বৰচাপৰিত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত পতিত হৈছে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী প্ৰাণদীপৰ বাহন জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপৰ বাহন দুৰ্ঘটনাত পতিত হৈছে দেৰগাঁৱৰ বৰচাপৰিত এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে নিজৰ ঘৰলৈ বুলি গৈ আছিল কণ্ঠশিল্পীগৰাকীয়ে অনুষ্ঠান সামৰি ঘৰমুৱা হৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ সপ্তাহৰ সামৰণি অনুষ্ঠানৰ পৰা গৈ আছিল কণ্ঠশিল্পীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা অনুষ্ঠান কৰি গৈ আছিল আৰু এখন চেন্ট্ৰ বাহনৰ সৈতে খুন্দা মাৰে প্ৰাণদীপৰ বাহনখনে সৌভাগ্যবশতঃ কোনো লোক আঘাতপ্ৰাপ্ত নহল দুৰ্ঘটনাটোত দুয়োখন বাহনৰে কোনো লোক দুৰ্ঘটনাত পতিত হোৱা নাই বুলি বৰ্তমান মুহূৰ্তলৈকে জানিব পৰা গৈছে দুৰ্ঘটনাত পতিত প্ৰাণদীপৰ বাহনখনৰ নম্বৰ A03AG6474 এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু পুনৰবাৰ এবাৰ দুৰ্ঘটনা দেৰগাঁৱৰ এবাৰ স্থান বৰচাপৰিত সিদিনা জানুৱাৰী ৩ তাৰিখে দেৰগাঁৱৰ বালিজানত যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল দেৰগাঁৱৰ বালিজানৰ যি স্থানত পথ দুৰ্ঘটনা সংঘটিত হৈছিল সেই শোকাবহ পথ দুৰ্ঘটনাই আজিও বহু লোককে আজিও অসমবাসীক কন্দুৱাই গৈছে আৰু আজিও সেইসকল লোকৰ ঘৰত শোকৰ বন্যা বৈ আছে আৰু তেনে অৱস্থাতে সেই ঘটনা পাহৰিবলৈ সক্ষম পাহৰিব পৰা নাই কোনো লোকে আৰু তেনে অৱস্থাতে পুনৰ এইবাৰ দেৰগাঁৱৰ বৰচাপৰিত সংঘটিত হৈছে এটা পথ দুৰ্ঘটনা আৰু এইবাৰ পথ দুৰ্ঘটনাত পতিত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ কণ্ঠশিল্পীগৰাকী গুৱাহাটীৰ পৰা এটা অনুষ্ঠান কৰি ঘৰমুৱা হৈছিল গুৱাহাটীৰ পৰা এটা অনুষ্ঠান কৰি তেওঁ ঘৰলৈ গৈ আছিল আৰু ঘৰলৈ গৈ থকাৰ অৱস্থাতে দুৰ্ঘটনাত পতিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সপ্তাহৰ সামৰণি অনুষ্ঠান আছিল আৰু সামৰণি অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সপ্তাহৰ সামৰণি অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহিছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী আৰু তেওঁ সতীৰ্থৰ সৈতে একেলগে গৈ আছিল ঘৰলৈ আৰু ঘৰলৈ গৈ থকাৰ সময়তে দেৰগাঁৱৰ বৰচাপৰিত দুৰ্ঘটনাত পতিত হয় দেৰগাঁৱৰ বৰচাপৰিত দুৰ্ঘটনাত পতিত হৈছে কণ্ঠশিল্পীগৰাকীৰ বাহন আৰু কণ্ঠশিল্পীগৰাকীৰ বাহনখনৰ কিছু অংশ যথেষ্ট পৰিমাণে ক্ষতি হৈছে আৰু আনখন চেন্ট্ৰ বাহনৰ সৈতেও খুন্দা মাৰিছে আৰু চেন্ট্ৰ বাহনখনৰো কিছু পৰিমাণে ক্ষতি হৈছে কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে প্ৰাণদীপৰ সৈতে যোৱা সতীৰ্থ আৰু আনখন চেন্ট্ৰ বাহনত থকা লোকসকল আৰোহীসকল কোনো লোক সৌভাগ্যবশতঃ আঘাতপ্ৰাপ্ত হোৱা নাই কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই গতিকে সৌভাগ্য বুলি ক'ব লাগিব যে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰথমে ৰক্ষা পৰিছে কণ্ঠশিল্পী প্ৰাণদীপৰ বাহন কিন্তু দুয়োখন বাহনে কিছু পৰিমাণে যথেষ্ট পৰিমাণে ক্ষতি হৈছে সন্মুখভাগ যদি চাই বুলি ধৰিব পাৰিব দুয়োখন বাহনৰে যথেষ্ট পৰিমাণে ক্ষতি হৈছে সন্মুখভাগ আৰু ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ আৰু জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এটা অনুষ্ঠান সামৰি ঘৰমুৱা হৈছিল আৰু ঘৰমুৱা বাটতেই দেৰগাঁৱৰ বৰচাপৰিত পথ দুৰ্ঘটনাত পতিত হৈছে আৰু সৌভাগ্যবশতঃ কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই এই দুৰ্ঘটনাত পতিত হৈছে প্ৰাণদীপৰ বাহনখনৰ নম্বৰ হৈছে A03AG6474 আৰু এই বাহনখনে এখন চেন্ট্ৰ বাহনৰ সৈতে খুন্দা মাৰে আৰু তাৰ ফলতে দুৰ্ঘটনাত পতিত হৈছে যদিও সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই বুলি বৰ্তমান মুহূৰ্তলৈকে জানিবলৈ পোৱা গৈছে